কি হয় এইটো মই তোমাৰ বিয়া আছিল মোৰ মন্দিৰ আছে জগন্নাথ মন্দিৰ ডাঙৰ দেখিছে দেখুৱাই চাই তোমাৰ ভিডিঅ'ত চ' কেনেকুৱা আছে আপোনালোকৰ প্ৰতি ভালনে বাৰু আজি যাম ভাবিছিলোঁ ঢিঙত বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ চ' এইটো জগন্নাথ মন্দিৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ ওচৰত মই আছোঁ কাজলি জপা দুচকুৰ পতাত ধেমালি চলে ৰে কৰে নুতি পচি নিচুকনি গিজুৰি যায় শয়নত দুটি ঢিঙত পালেহি এতিয়া মানে মন্দিৰটোৰ ভিতৰত সোমালোঁ ইয়াতে মানে বহুত পুৰণি মন্দিৰ হয় মানে একদম মানে আগৰ মন্দিৰ হয় এইটো পাৰ্ক হয় ইয়াতে মানে পাৰ্কটো বহুত ধুনীয়া লাগিছিল এতিয়া মানে ভিতৰত সোমাম বুলি ভাবিছোঁ বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ বহুত পুৰণি পাৰ্ক এই দলকেইটা বহুত এতিয়া মানে মন্দিৰৰ ভিতৰত সোমালে মাস্কটো লগাব লাগিব এতিয়া মানে মাস্কটো লগাই লওঁ পিছত সোমাম বুলি ভাবিছোঁ মাস্কটো লগাই ল'লোঁ এতিয়া মন্দিৰৰ ভিতৰত সোমালোঁ ইয়াতে এটা ৰথ আছে মানে বহুত পুৰণি ৰথ হয় আগৰ দিনৰ সেইটো চাওক মানে বহুত ধুনীয়া ৰথ হয় আগৰ দিনৰ ৰথ হয় যেতিয়া মানে এই ৰ'বা শ্ৰী শ্ৰী জগন্নাথ দেৱৰ দিনৰ এইটো ৰথ হয় আগৰ ৰথ হয় বহুত পুৰণি অঁ কৈ দিয়ক মানে তুমি ইয়াতে কি হয় এইটো মই তোমাৰ বিয়া আছিল মোৰ মন্দিৰ আছে জগন্নাথ মন্দিৰ ডাঙৰ দেখিছে দেখুৱাই চাই তোমাৰ ভিডিঅ'ত মোৰ মানুহ বহি আছে আৰু আমি মানে তোমাক মই দেখুৱাব আহিছোঁ তোমাৰ আমাৰ আগৰ পুৰণা মন্দিৰটো মই দেখুৱাই দিব আহিছোঁ তুমি দেখুৱাব পাৰিবা এইখিনিৰ পৰা আমাৰতো খোৱা বোৱা হয় এইটো ৰুমত তোমাৰ এইপিনে তোমাৰ গোটেইটো অনলি পুৰণা দিনৰ মন্দিৰ হা এতিয়া নতুনকৈ বনাই আছে বস্তুবিলাক ৰেডি কৰি আছে তুমি দেখুৱাব পাৰিবা তুমি অলপ ৰাইজক দেখুৱাব পাৰিবা যে মই তোমাৰ খোৱা বোৱা গোটেইখিনি খৰচ আমাৰ ইয়াতে হৈ যায় পিছত আৰু তোমাৰ আমাৰ বহুত আঁতৰ মানুহ আহে বহুত দূৰৰ মানুহ আহে গুৱাহাটী তিনিচুকীয়া ডিব্ৰুগড় এনেকুৱা মানুহ আহে প্ৰগ্ৰামো হয় আমাৰ দেওনাবোৰ মানে আমাৰ তোমাৰ বহুতখিনি মানে প্ৰগ্ৰাম চলি থাকে ইতিমধ্যে মানুহো দেখিছা দেখুৱাই বেক কেমেৰা দেখুৱাই দিব পাৰা তোমাৰ বহুত মানুহ ইয়াতে বহুত মানুহ আহিছে আৰু ইয়াতে মানে অলপ কিবা লিখা আছে মূৰ্তি বহুত পুৰণি মূৰ্তি হয় আগৰ দিনা যেতিয়া বনাইছিলে এতিয়া মানে এইটো মূৰ্তি বনাই দিছে ইয়াতে বহুত ধুনীয়া লাগিছে আৰু চাইডকেইটা ধুনীয়াই লাগিছেতো কিবা ভিতৰত মানুহ আছে চাওক ভিতৰৰ মানুহ বহুত আছে ভিতৰত মানুহ এইটো পূজা মানে বিয়া আছে চালে ভিডিঅ'টো মন্দিৰটো কিমান ধুনীয়া যে আহিব লাগে তেনেহ'লে ঢিঙৰ কি কয় এইটো মেইন ঢিঙে হয় অঁ মেইন ঢিঙতে হয় এই ধৰংগৰ কি কয় ঢিং বজাৰৰ লগত অঁ মানে বজাৰৰ লগত আছে আপোনালোক আহিব পাৰে ডাঙৰ মন্দিৰ হয় ভাল আৰু বৰ ধুনীয়া লাগিছে মই আজি ফাৰ্ষ্ট আহিছোঁ ইয়াতে মই ভাবা নাছিলোঁ ইমান যে ধুনীয়া হ'ব বহুত ভাল লাগিছে তেনেহ'লে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব